Welcome to my channel CS World. যাবলৈ ওলাইছোঁ গুৱাহাটী দেখাম আপোনাৰ বহুত নেদেখা জেগা এনেকুৱা মই আজি এনেকুৱা জেগা এটাত যাম যে মই দেখা নাই জেগাটো সেইটো আগতে মই যোৱা নাই মানে যাম বুলি ভাবি আছোঁ বহুত দিন ধৰি যাব পৰা নাই আজি টাইম মিলিছে এনেকৈ যাব ওলাইছোঁ কাম এনেকৈ নাই সেইকাৰণে যাব ওলাইছোঁ এইটো চাই থাকক বাইক লৈ নাযাওঁ বাইক লৈ গ'লে মানে ভিডিঅ' চিডিঅ' বনাব দিগদাৰ মোৰ এনেকুৱা ষ্টেণ্ড নাই আৰু হেলমেটতো এনেকুৱা ষ্টেণ্ড লগোৱা নাই গৈ সেইকাৰণে বাইক লৈ গ'লে অলপ দিগদাৰ ভিডিঅ' কৰাত সেইকাৰণে ভাবিছোঁ আজি লাইন গাড়ীত যাম ভাড়া গাড়ীত যাম আৰু বহুত দিন ভাড়া গাড়ীত উঠা নাই সেইকাৰণে ভাড়া গাড়ীত যাই আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ মই এনেকৈ বনাম বুলি ভাবিছোঁ চাওকচোন কেনেকুৱা লাগে বাৰু আজি চাওঁ অলপমান এক্সপিৰিয়েঞ্চটো লৈ চাওঁ বাইক নিলে কেনেকুৱা লাগে মানে মোৰ বেগটো অলপমান মানে ছিঙি আছে সেইকাৰণে ভাবিলোঁ বেগটো দৰ্জীৰ দোকানত অলপ চিলাই যাওঁ কিন্তু দৰ্জীজন নাই দোকানত দৰ্জীজনে পানী আনিব গৈছে অলপ ৰখিব দিলে সেইকাৰণে অলপ বহি আছোঁ ভালে হ'ল অলপ বেটাৰী গাড়ী অহা নাই বেটাৰী গাড়ী অলপ ৰখা হ'ল বেগটো এতিয়ালৈকে চিলাই হৈ যাব দৰ্জীজনে আহি চিলাই দিব মই ভিডিঅ'টো চাই থাকোঁ সম্পূৰ্ণকৈ গাইজ খোজকাঢ়ি আহি আছোঁ উপায় নাই বেটাৰী গাড়ী এখনো নাই আমাৰ ইয়াতে বৰষুণত দেখিছেনে কেনেকৈ পানী হৈছে ৰাস্তাবিলাক কেনেকুৱা নষ্ট হৈ গৈছে পকা ৰাস্তাৰ বোকা হৈ গৈছে আপোনাৰ অৱস্থা বেয়া ৰাস্তাৰ একেবাৰে দেখা পাইছে এই গাড়ীত মেক্সিমাম গৈছোঁ সেইকাৰণে যাব ওলাইছোঁ আৰু बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है যাব গৈছিল আই এছ বিলৈকে যাম যেতিয়া মই আই এছ বিলৈকে আপোনালোকৰ সেই কি কয় 242 টকা হৈছে এই 242 টকা ইমানটো দি যাব নোৱাৰি ন এছ টি চি বাছত গ'লে আপোনালোকৰ কমতে হয় তেতিয়া এছ টি চি বাছতে যোৱা ভাল থাকে ভাবিছোঁ এনেকৈ যাই থাকোঁ বুলি ভাবিছোঁ খোজকাঢ়ি আহিছোঁ এছ টি চি বাছ পাইছোঁ ইয়াতে বাছত যাম এতিয়া আই এছ বিলৈকে 30 টকা ভাড়া ল'লে আৰু আপোনাৰ বাইকখনত কৈছিল আপোনাৰ 240 টকা বুলি 240 টকাতে 30 টকাতে আহি পাৰোঁ কিমান লাভত থাকিল ঠিকছে বাইকত আহিব পাৰি মানে দূৰ গ'লে আহিব পাৰি মই ওচৰ জেগাতে আহি পাওঁতে ইমান আধা ঘণ্টা লাগিল আৰু মোৰ বাইক বা গাড়ীত আহোঁতে মেক্সিমামত আহোঁতে বা বাইকত আহিলে বাৰু আৰু আধা ঘণ্টাই লাগিল হয় কিন্তু 240 টকা দিব নোৱাৰি বহুত দিব লাগে ইয়াতে মই এতিয়া আহি পালোঁ মানে ভিডিঅ'টো দেখাই পেলাই আই এছ বি টি আহি ইয়াতে ৰখি আছোঁ এতিয়া আপোনাৰ এছ বি ইয়াৰ পিছৰখিনি আপোনালোকে নেক্সট পাৰ্টত দেখা পাব ভিডিঅ'টো ইমানলৈকে চালে ধন্যবাদ নেক্সট পাৰ্ট আহি আছে অতি সোনকালে